হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ, খোৱা ভিডিঅ'। মানে সেয়া আৰু আজি আকৌ মন গ'লেই মই লগে লগে আৰু খানা বনাই ৰেডি কৰি তাৰপিছত আৰু খাবলৈ বহি যাওঁ। আজি কি বনালোঁ গম পাইছে? আজি বনালোঁ বুট দালিৰ লগত কলডিল। কাৰণ সদায় আমি কলডিল মাংসৰ লগত খাওঁ বা এনেকৈ সুদাকৈ হ'লেও খাওঁ। আজি তাৰপিছতে আৰু এই কলডিলৰ ভিতৰত আমাৰ এইটো কি বুলি কয়? কলডিলৰ ভিতৰত এইটো কল হৈ থাকে যে এই কল এইটো ভিতৰৰ নহয় ডাঙৰ যিটো সেইটো মানে সেইটো মানে ভাজি ল'লোঁ আৰু গম পাইছে আৰু কলডিলৰ ভিতৰত যে এইটো এনেকৈ ওলাই থাকে কলিটো আৰু মানে সৰু সৰু কলিটো আচলতে সৰু কলি। তাৰপিছত আপোনালোকে নামটো গম পালে ক'ব বাৰু দেই, ঠিক আছে। এইটো টেঙা আৰু লগতে তিয়ঁহ লৈ লৈছোঁ আৰু কণী আমলেট বনাই লৈছোঁ। আৰু মইতো দালি নাখাওঁৱেই আৰু আপোনালোকেতো গম পাইছেই। জলকীয়া আৰু জলকীয়াটো লাগিব দেই, ঘৰৰ জলকীয়া, এয়া ঘৰৰ একদম চবেই বেলেগ বেলেগ কয়। আমি কণ জলকীয়া বুলি কওঁ, কিছুমানে ধান জলকীয়া কয়, চবেই বেলেগ বেলেগ কয় বাৰু। এইটো সঁচাকৈ সাংঘাতিক টেষ্টি। মই টেষ্টি হৈছে, বহুত মজা হৈছে। যিসকলে খাইছে কলডিলৰ লগত আৰু বুট দালি নিশ্চয় গম পাইছে চাগে কিমান সোৱাদ হয়নে বাৰু? আৰু যিসকলে নাই খোৱা খাই চাব, বহুত টেষ্টি হয়। বনাই খাই চাব পাৰে আপোনালোকে। প্ৰথমে বুট দালিটো চিটি মাৰি ল'ব। চিটি নামাৰিলেও হয় নেকি? মাৰিব লাগিব ন মা? তুমি কেনেকৈ বনালা? মই চিটি মাৰিলোঁ। চিটি মাৰিলে সিজে আৰু ভালকৈ সিজে। আৰু অলপ সময় তিয়াইও ৰাখিছিলোঁ বাৰু। তাৰপিছত চিটি মাৰি দিলোঁ আৰু তাৰপিছত আকৌ কলডিলৰ লগত কলডিলটো ভাজি আৰু তাৰপিছত বুট দালিখিনি দি দিলোঁ। মজা। আজি বনাবা নে মছলা কলডিল? বনাম আজি সিহঁতি মানে হোটেললৈ গ'লে মছলা ক'ল্ড ড্ৰিংকছটো খায়। আজি ঘৰতে খাওঁ বুলিও আজি মই সিহঁতক বনাই দিম গোটেই তিনিটাকে। পুদিনা ঘৰৰ পৰা আজি বনাই দিম সিহঁতক। ময়ো খাওঁ বাৰু, সিহঁতক ক'লেও কি হ'ব বাৰু, মানে হোটেললৈ গ'লে ময়ো মছলা ক'ল্ড ড্ৰিংকছটো ময়ো খাওঁ। আজি ভাবিলোঁ সেইকাৰণে ঘৰতে বনাম। আৰু অৰিজিনেল কৈছে পিজ্জা দিব। তেন্তে মই আজি সেই বনোৱা নহ'ব পিজ্জা দিলে। আৰু পিজ্জাৰ লগত কেনেকুৱা ভাল লাগে খাই মছলা কলডিল। সেইটো কাৰণে এটা বস্তু এটা বনাম ভাবিছোঁ। বহুত টেষ্টি দেই এইটো। এইটো কেনেকুৱা খাবলৈ? সেইটো খাই চোৱা নাই। সেইটো তুমি গম নাপাবা।